বহুত দিনৰ পিছত এটা ভিডিঅ' বনালোঁ কাৰণ ভিডিঅ'টো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল কাৰণ এই দিনটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল কাৰণ মই মাৰ লগত ফুৰিব গৈ আছোঁ আৰু মোৰ মায়ে জীৱনত প্ৰথমবাৰ ফ্লাইটত উঠিব গৈ আছে। এই ফ্লাইটত আমি মানে মাৰ কোনো অভিজ্ঞতা নাই, আগে পিছে কোনোদিন উঠা নাই। এইবাৰ মই ভাবিলোঁ যে নহয় মাক লৈ যাওঁ। তো ফাইনেলি গৈ আমি জেগা পালোঁগৈ, মানে ইউ পি পালোঁগৈ। ইউ পিত গৈছিলোঁ যিহেতুকে তাতে চব ভেজিটেৰিয়ান খানা পায়, তাতে অৰ্ডাৰ কৰি খালোঁ খানা। তাৰপিছতে নেক্সট দিনা আমি ফ্ৰেছ হৈ ধুনীয়াকৈ ওলাই আহিলোঁ গকুল চাম বুলি। বৃন্দাবনত যিহেতুকে আহিছোঁ, বৃন্দাবনত বহুতকেইটা প্লেচ আছে, তাৰ ভিতৰতে আমি আহিছোঁ গকুললৈ। তো আজি শ্ৰীকৃষ্ণৰ জন্মৰ যিখন জেগা, তো সেই জেগাখন অকণমান দেখাম বুলি ভাবিলোঁ। মানে কি মই নিজেও সেইটো মেমৰিৰ কাৰণে ৰাখি থৈছোঁ ভিডিঅ'টো, যিহেতুকে ভৱিষ্যতে মই নিজেও চাব পাৰিম বা সকলোৱে কোনোবাই চাব বিচাৰে যদি ভিডিঅ'টো মানে চাব পাৰিব যে কেনেকুৱা হয় শ্ৰীকৃষ্ণৰ জন্মৰ জেগাডোখৰ। এতিয়া ফাইনেলি আহি পালোঁহি আমি, মানে যে ৰাধাই যেতিয়া গা ধুইছিলে, কৃষ্ণই যেতিয়া মানে কাপোৰ চুৰ কৰি নিছিলে, সেইটো পুখুৰী হয়। চ' তাতে কৃষ্ণ বহি পেলাই বোলে বাঁহী বজাইছিলে। এইটো মানে গকুলৰ ৰাস্তা হয়। ইয়াতে মানে ওচৰত বহুত গলি নিচিনা আছে, ইয়াতে বহুত গলিবিলাক আছে। তো তাৰ মাজতে আমি গৈ আছোঁ। তাতে বোলে বহুত ধুনীয়া জেগা এটা আছে, কৃষ্ণৰ মানে সকলো বস্তুখিনি তাতে থৈ দিয়া আছে, সজাই থোৱা আছে। বহুত সৰু সৰু গলি আৰু বহুত আছে তাতে। মানে আমি বহুতখিনি মানুহ গৈ আছোঁ, বহুতখিনি মানুহ গৈ চামগৈ এতিয়া। আৰু এতিয়া স্পেচিয়েল বস্তু চালোঁ, যিটো মানে গৰুক খুঁটি বুলি কয়, যেনেকৈ কৃষ্ণই চৰাইছিলে। তো ইয়াতে তেনেকৈ বহুত গৰু আছে, মানে বহুত বেছি মানে এনেকৈ দেখা পোৱা যায়। তো সেই বস্তুটো খুব বেছি ভাল লাগিলে, বহুত ধুনীয়া হয় সেইটো। यशोदा माता ने माखन को ऊंचा टांग दिया, इसके सामने कोई होशियार नहीं। मित्रों को साथ लिया, मंजुका को घोड़ा बनाया, ठीके से माखन चुराया, नाम पड़ा माखन चोर। बोलो माखन चोर भगवान की जय। ये भगवान ने मिट्टी खाया, मैया थप्पड़ मारा, मुख फाड़ के ब्रह्मांड दिखाया। मैया बोली तो साक्षात। যদিও আমি ৰাসত চাই বহুত কথা শিকিছিলোঁ বা জানিছিলোঁ, তথাপিতো এজন গাইডেঞ্চ লৈছিলোঁ, যিজনে মানে আমাক বুজাইব পাৰে, কথাখিনি ক'ব পাৰে যে কৃষ্ণই ক'ত কি কৰিছিলে, ক'ত কি নাই কৰা। এইখিনি শুনিলে যে ফাইনেলি আমি আহিলোঁ কৃষ্ণ জন্মভূমিলৈ। কৃষ্ণ য'ত জন্ম হৈছিলে সেই জেগা আমি ফাইনেলি পালোঁহি। মানে আহোঁতে অকণমান ৰাতি হৈ গ'ল যদিও, কিন্তু ফাইনেলি আমি সোমালোঁ। কিন্তু ইয়াত এটা ডাঙৰ কথা কি, ইয়াৰ ভিতৰত মোবাইল এলাউ নকৰে বা মোবাইল লৈ যাব নিদিয়ে তাতে। মানে অকল ভিতৰত গৈ আপুনি গোটেই বস্তুখিনি চাব পাৰে, কিন্তু তাতে মানে মোবাইল এলাউ নকৰে। এয়া হৈছে বাহিৰৰ পৰিৱেশটো, তাতে খোৱা বোৱা বস্তু কিবা কিবি কিনা গোটেইখিনি আছে মানে ইয়াতে। মানে বহুত বেছি ভাল লাগিলে এইটো, যিটো মানে আমি ইউ পি যোৱা এইটো প্ৰথম আৰু ভিডিঅ' আৰু আছে, নেক্সট বনাই আছোঁ। মানে আমি তাতে থাকিলোঁ 4 দিন আৰু খুব বেছি ভাল লাগিলে, বহুত বেছি এনজয় কৰিলোঁ। চবেই তাতে ফটো চটো মাৰিলোঁ। ৰিয়েলি বহুত জীৱনৰ এটা ডাঙৰ মানে